বন্ধু বান্ধৱীসকল কি খবৰ ভালনে আপোনালোকৰ আগৰো সকলো ভালে আছে মই এতিয়া আছো ইয়া ডিউটিত আজি অফিসটো বন্ধ কাৰণে এনে বহি আছো ভাবিলো বোলো ভিডিও এটাকে কৰো বহুত দিন হল ভিডিও কৰা নাই কৰিবলৈ সময় নহয় হেয়া বোলো ভিডিও এটাকে কৰো বুলি ভাবিলো আপোনালোকে সকলোৱে ভোট দিলে নহয় এতিয়া নাগৰিক হিচাপে সকলোৰে কৰ্তব্য হয় নিজৰ অধিকাৰ সাব্যস্ত কৰাটো এতিয়া কিন্তু মই এবাৰ এই কৰ্তব্য পালন কৰিব নোৱাৰিলো কাৰণ মোৰ ভোটটো আছিলে হেৰিয়াত বিপুৰা সমষ্টিৰ পৰা পথালি পাহাৰত কিন্তু মই আছো গুৱাহাটীত আৰু মই এয়া সিকিউৰিটি গাৰ্ড কৰো আৰু যিগিটা দৰমহা পাও সেইগিটা দৰমহা চলিবলৈ নজৰে বুলি ক'ব পাৰি আৰু 1 টকাও পইচা নাছিলে মই ভোট দিবলৈ যাবলৈ আৰু সেই সময় মোৰ মানুহজনো বহুত অসুস্থ এতিয়াও অসুস্থ এবাৰো মানুহজনো অসুস্থ হেতু কাৰণে মই যাব নোৱাৰিলো ভোট দিবলৈ আৰু মানুহজনো যাব নোৱাৰিলে হেতু কাৰণে দুইজনৰে ভোট তাতে আছিলে পথালি পাহাৰতে যাব পৰা নহলে তাৰ কাৰণে বহুত দুখিত কি কৰিম এতিয়া উপায় নাই এফালে যাবৰ কাৰণে কমসে কম নাই কমেও 2000 টকা দৰকাৰ হয় কিন্তু সেই 2000 টকা মই গোটাবলৈ কোনোফালে উপায় নাই হেতু কাৰণে মই যাব নোৱাৰিলো তাৰ কাৰণে বহুত দুখিত হেয়া যেনতেনে এয়া চাওকচোন আৰু এদিন যদি ডিউটি নকৰো এবসেন্ট থাকিলে সেই এবসেন্টৰ পইচাটো নাপাওঁ আৰু মাহৰ মূৰত যদি এবসেন্ট কৰিবলৈ হয় যদি মাহৰ মূৰত সম্পূৰ্ণ পইচাটো নাপাওঁ আমাৰ চলিবলৈ বহুত অসুবিধা হয় ঘৰ ভাড়া দিব লাগে এতিয়া লৰাকটো এডমিশনটো দিবই পৰা নাই নাজানো এডমিশন এবছৰ দিব পাৰো নে নোৱাৰো হেতু নাজানো আৰু ভগৱানে জানে ক্লাছ হৈয়ে আছে কিন্তু এতিয়ালৈকে এডমিশনৰ কোনো হেৰিয়ে কৰিব পৰা নাই কাৰণ মানুহজনৰ গাটো বৰ ভাল নহয় হেয়া অপাৰেচন কৰা হৈছিল আপোনালোকে সকলোৱে জানে আৰু এতিয়াও তেখেতৰ চকুৰ অলপ প্ৰবলেম হৈছে চকুত এটা ইনজেকচন দিব লাগে হেতু কাৰণে অলপ প্ৰবলেম হৈ আছে কষ্ট পাই আছে চকু বহুত বিষ হৈ আছে ইমান মৌ নহয় ইয়াতে বহি থাকিব নোৱাৰি মৌ কাম খাই এনেকৈ ডিউটি কৰি থাকিবলগীয়া হয় উপায় নাই কি কৰিব সেয়ে ভাবিলো বোলো ভিডিও এটা কৰো আৰু কিনো ভিডিও কৰিবলৈ সময়ে নহয় হেতু কাৰণে ৰাতিপুৱা মৰ্নিং আকৌ ডিউটি আহিবলগীয়া হয় যে কেতিয়াবা মৰ্নিং আহো কেতিয়াবা ইভিনিঙত আহো বাৰু সেয়া আমাৰ কৰো বুলি একো এটা কৰিব নোৱাৰো ক'বাত যাওঁ বুলিও যাবলৈও নহয় হেতু কাৰণে অলপ প্ৰবলেম হয় আৰু কম পইচা একো কৰিবলৈ নহয় বস্তু পাতি দামো ইমান বেছি হৈছে ইফালে মানুহজনৰ মেডিচিনো বহুত লাগে আৰু মেডিচিনৰ দামো ইমান বাঢ়ি গৈছে আগৰ যিটো মেডিচিন 150 টকা হেতু এতিয়া 250 300 এনেকুৱা হৈছে বহুত প্ৰবলেমত পৰিছো আমি মেডিচিনৰ কাৰণেও সেয়ে এবাৰ নাগৰিকৰ অধিকাৰটো পালন কৰিব নোৱাৰিলো আৰু সেই কাৰণে বহুত দুখিত আৰু আজি ভিডিওটো ইমানেই ডিউটিত আছো আজি ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ইউটিউবত যদি চাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুক পেজত মোক ফলো কৰি দিব আৰু মোৰ ফেসবুক পেজ মই মঞ্জু বুলি এটা আছে তাত ৰেষ্ট্ৰিক্ট লাগিছে কিয় নাজানো হেতু কাৰণে মই এটা নতুন ফেসবুক পেজ খুলিছো মঞ্জু মজুমদাৰ বুলি আছে হেতু নতুন ফেসবুক পেজটো আপোনালোকে ফলো কৰি দিব বাই বাই আকৌ লগ পাম